নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজি আমাৰ মাজত উপস্থিত আছে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত ৭ম স্থান লাভ কৰা জোনাক কাশ্যপ। তেওঁৰ লগত হোৱা কিছু কথা বতৰাৰ কিছু মুহূৰ্ত আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তেনে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ শ্ৰীমান জোনাক কাশ্যপ, যিগৰাকী ছাত্ৰই এইবাৰ 2023 শিক্ষাবৰ্ষৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষা, এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ অসমৰ ভিতৰত সপ্তম স্থান অধিকাৰ কৰিছিল। তো আমাৰ অতি নিকটৱৰ্তী আৰু অসমীয়া মাধ্যমৰ এখন বিদ্যালয়ৰ পৰা তেওঁ এই সুখ্যাতি অৰ্জন কৰাৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। আমি অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ। যোৱা 28 তাৰিখে আমাৰ যি অভিনন্দন সভা অনুষ্ঠিত হৈছিল, এই অভিনন্দন সভাত আমি তেওঁক আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু আমাৰ বাবে দুৰ্ভাগ্য যে ছাত্ৰগৰাকী অলপ শাৰীৰিক অসুস্থতা ভুগি থকাৰ বাবে সেইদিনা আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে। তো আজি তেওঁৰ মাতৃৰ সৈতে আমাৰ মাজত উপস্থিত আছে। আমি তেওঁক আজি আমাৰ নিকেতনৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। তো গতিকে আজি সকলো ছাত্ৰ ছাত্ৰীক আমি একত্ৰিত কৰি তেওঁৰ পৰা দুআষাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি বক্তব্য আমি ৰাখিব নোৱাৰিলোঁ। সেয়ে তেওঁক সংক্ষেপত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি দুআষাৰ বক্তব্য ৰাখিবৰ বাবে মই অনুৰোধ কৰিছোঁ। আচলতে মোৰ অনুজসকলক ক'ব পৰাকৈ যদিও ক'ব পৰা জোখাৰে মোৰ যদিও জ্ঞান বয়স বুদ্ধি উদয় হোৱা নাই, তথাপি তেওঁলোকক মই এটা কথাই ক'বলৈ বিচাৰিম যে তেওঁলোকে যাতে শিক্ষকৰ প্ৰতি সন্মান জনায় আৰু নিজৰ পঢ়া শুনাখিনি নিয়াৰিকৈ প্ৰতিদিনে যিখিনি পঢ়িবলগীয়া থাকে সেইখিনি পঢ়ি গৈ থাকে, তেতিয়া নিশ্চিতভাৱে ভাল ফলাফল তেওঁলোকে দেখুৱাবলৈ সক্ষম হ'ব। আৰু বেছি একো নকওঁ। তুমি এনেই প্ৰতিদিনে ধৰা পৰীক্ষাৰ্থী হিচাপে, মানে কেৱল পৰীক্ষাৰ্থী হিচাপে মেট্ৰিক পৰীক্ষাৰ বাবে তুমি যি প্ৰস্তুতি চলাইছিলা, তুমি প্ৰতিদিনে কিমান ঘণ্টাকৈ পঢ়িছিলা? আচলতে মই ঘণ্টা হিচাপত পঢ়া শুনা কৰা নাছিলোঁ। কেতিয়াবা কিছু বেছি সময় পঢ়িছিলোঁ, কেতিয়াবা অলপ কম সময় পঢ়িছিলোঁ, কিন্তু হ'লেও এটা নিৰ্দিষ্ট যিখিনি পঢ়িম বুলি মনতে থিৰাং কৰি লওঁ সেইখিনি পঢ়ি উঠিহে মানে দিনটো সামৰণি মাৰিছিলোঁ। মানে তোমাৰ লিখিত ৰূপত এখন ৰুটিন নহ'লেও তুমি নিজাকৈ মনতে এখন ৰুটিন প্ৰস্তুত কৰি লৈছিলা আৰু সেইমতে পঢ়া শুনা কৰিছিলা। আচ্ছা, এনেই তুমি সৰুৰে পৰাই, এইটো কথা মই মাতৃক সুধিলে বেছি ভাল হ'ব, সৰুৰে পৰাই নিশ্চয় জোনাক কাশ্যপৰ পঢ়া শুনাৰ ভাল আছিল, নহয়নে? নমস্কাৰ। সৰুৰে পৰাই মই শিশুটিৰ যিটো মানে তাৰ দখল, বিষয়বস্তুৰ দখল, সেইখিনি মই অনুভৱ কৰিব পাৰিছিলোঁ। আৰু এটা এনেকুৱা এটা কথা যে সৰুৰে পৰাই তেওঁ মানে যথেষ্ট কম পঢ়িছিলে, আমিও যথেষ্ট ব্যস্ত হৈ আছিলোঁ, গতিকে যিমানখিনি পঢ়ে ময়ো অলপ অসুখীয়া আছিলোঁ, তেনেধৰণে আছিলে। আৰু সেইকাৰণেই মানে ধৰক যেতিয়া ক্লাছ 8 আছিলে, তেতিয়া 20 চনত কৰোণা মহামাৰীৰ কাৰণে লকডাউন হৈছিলে, 21তো তেনেধৰণে গ'ল, 22ত তেওঁ অকণমান পঢ়িব পাৰিছিলে আৰু সেইকাৰণে কম পঢ়িছিলে। কম পঢ়াৰ কাৰণে তেওঁ যিটো ফল পাব বুলি তেওঁ ভাবিছিলে, সিমানখিনি তেওঁ চাগে আজিৰ সময়ত পাব নোৱাৰিলে। আৰু তেওঁ আশা কৰিছিলে হয়তো আৰু অকণমান আগুৱাব পাৰিলেহেঁতেন, তেনেধৰণে ভাবিছিলে। আৰু মই আশা কৰিম আগলৈ যাতে তেওঁ মানে ভালকৈ পঢ়া শুনা কৰে, যিটো আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো আমাৰ বেছি প্ৰয়োজন হয়, আৰু সেইটো যাতে ভালকৈ কৰে, সেইখিনি মই আশা কৰোঁ। এনেই মই যিখিনি কথা জানো বা গম পাইছোঁ, তো জোনাকৰ
পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা সৰ্বাধিক বুলি মই গম পাইছোঁ। জোনাকৰ নিজা ভূমিকাটো থাকিবই, প্ৰথম কৃতিত্বটো জোনাকৰ নিজাকৈ থাকিবই, কিন্তু জোনাকক সকলো ফালৰ পৰা সহযোগিতা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা অইন যিকোনো ক্ষেত্ৰত আপোনাৰ সহযোগিতা যথেষ্টখিনি আছিল বুলি মই গম পাইছোঁ। আৰু সেইখিনি লাগিব, পিতৃ মাতৃৰ সহযোগিতা ছাত্ৰৰ প্ৰতি লাগিব। আৰু মই যিখিনি জানো, মানে মাতৃয়ে মনত যি ভাবি সন্তানক লালন পালন কৰে, সন্তান সেই ধৰণেই লালিত পালিত হয়, সেই ধৰণেই এজন যোগ্য হৈ উঠে। এইটো মানে আচলতে আমি যিটো আমাৰ শাস্ত্ৰীয় যি আমাৰ দৰ্শন, তাৰ পৰাও আমি এই কথা হেৰি কৰোঁ। তো মাতৃৰ মনৰ চিন্তা, যি চিন্তা অনুসৰি তেখেতে সেইমতে ল'ৰা ছোৱালীক লালন পালন কৰে আৰু সেইমতেই তেওঁক গঢ় লৈ উঠে। তো আপুনি তেওঁৰ প্ৰতি কি চিন্তা ৰাখিছে, ভৱিষ্যতে কেনেধৰণৰ হোৱাটো আপুনি বিচাৰে, কি ধৰণে আপুনি তেওঁক শিক্ষা দীক্ষা দিছে, লালন পালন কৰিব? হয়, আপুনি ঠিকেই কৈছে। সেইদিনাখন আমাৰ ঘৰতো কৈছে যে আমি যিটো চিন্তাৰে আমি আগুৱাবলৈ চেষ্টা কৰোঁ, সেইখিনি মানে যথেষ্ট কাৰ্যকৰী হয়। আৰু সেই ক্ষেত্ৰত মই আগুৱাব এনেকৈ বিচাৰিম, তেওঁ যেনেকৈ বিচাৰে, ল'ৰাই যেনেধৰণে বিচাৰে তেনেধৰণে আগুৱাই যাব। তাত মই যিমানখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াই যাম। তো এনেই তুমি সাধাৰণতে কি কৰি ভাল পোৱা? ধৰক সৰুৰ পৰা খেলা ধূলা বা মানে হবি কি তোমাৰ? আচলতে সৰুৰে পৰা মোৰ খেলা ধূলাৰ মানে তেনেকুৱা এটা পৰিৱেশ নাছিল আমাৰ সেইখিনিত। সৰু ল'ৰা ছোৱালী তেনেকৈ মোৰ লগত খেলিব পৰা বয়সৰ নাছিলে, গতিকে খেলা ধূলাৰ ক্ষেত্ৰত মই মানে পিছ পৰিয়ে থাকি গ'লোঁ। গতিকে সেইটো কাৰণে মই সাধাৰণতে আপোনাৰ অকলশৰীয়াকৈ ছবি আঁকি ধৰক, তাৰোপৰি এনেই সৰুকৈ দুই এটা গান গুণগুণাই বা আপোনাৰ কিতাপ পত্ৰ পঢ়ি সেইবোৰ কৰি কাম কৰিয়ে মই ভাল পাওঁ। সাহিত্য, কলা, সংস্কৃতিৰ প্ৰতি জোনাকৰ যথেষ্ট ৰাপ আছিল, আমি যিটো গম পাইছোঁ। এনেই তোমাৰ ভৱিষ্যতে কি হ'ম বুলি তুমি মনত এটা তোমাৰ জীৱনৰ লক্ষ্য কি তোমাৰ? আচলতে মই এগৰাকী বিজ্ঞানী হ'ব বিচাৰোঁ আৰু সমাজলৈ যৎকিঞ্চিত কিবা এটা অৱদান ৰাখি থৈ যাব বিচাৰোঁ। বৰ্তমান মই তেজপুৰস্থিত ডাইমেনশ্যন একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, তাতে নামভৰ্তি কৰিছোঁ আৰু তাৰে পৰাই ইণ্টিগ্ৰেটেড কোচিঙৰ জৰিয়তে JEE পৰীক্ষাটো অৱতীৰ্ণ হ'ম বুলি ভাবিছোঁ। তোমাৰ যি আজি ফলাফল হ'ল, তুমিতো কৈছাই মানে যে মোৰ আৰু অলপমান কিবা যেন থাকি গ'ল, হয়নে? তাৰমানে সম্পূৰ্ণৰূপে তুমি ছেটিছফাই হ'ব পৰা নাই, নহয়নে? তো যি কি নহওক, আমি সকলো তোমাৰ এই ফলাফলত গৌৰৱ অনুভৱ কৰিছোঁ। আমি খুবেই ভাল পাইছোঁ যে আমাৰ অসমীয়া মাধ্যমৰ এখন বিদ্যালয়ৰ তুমি যি গৌৰৱ আনিলা, তাৰ লগতে গোটেই অঞ্চলটো আৰু জিলাখনলৈ তুমি গৌৰৱ কঢ়িয়াই আনিলা। তাৰ কাৰণে আমি তোমাৰ প্ৰতি কৃতজ্ঞতা ৰাখিছোঁ। এই যিখিনি সাফল্য আজি তুমি অৰ্জন কৰিলা, এইখিনিৰ কাৰণে মই তোমাৰ কথাটো আমি স্বীকাৰ কৰিবই লাগিব, হয়নে? তোমাৰ নিজৰ যত্ন, নিজৰ চেষ্টা আছে। তাৰোপৰি তুমি আৰু কাৰোবাৰ প্ৰতি কৃতজ্ঞতাশীল নেকি? হয়, নিশ্চয়কৈ। প্ৰথমতেই মই মোৰ মা দেউতা তেওঁলোক দুগৰাকীলৈ কৃতজ্ঞতা আচলতে জনাই শেষ কৰিব নোৱাৰি। তাৰোপৰি মোৰ অংকুৰ শ্ৰেণীৰ পৰাই হাতত ধৰি আখৰ লিখাবলৈ শিকোৱাৰ পৰা আজি এই অৱস্থা পোৱালৈকে যিমান কেইগৰাকী শিক্ষাগুৰুৰ সান্নিধ্যলৈ আহিলোঁ, আটাইকেইগৰাকীলৈকে মই সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই যি ঋণ, মই কেতিয়াও এই ঋণ পৰিশোধ কৰিব নোৱাৰিম। গতিকে তেওঁলোকক মই সদায় কৃতজ্ঞতা জনাইছোঁ আৰু সদায় তেওঁলোকৰ এই দিনৰ কথা সদায় মই মনত ৰাখিম। আৰু
তেওঁলোকৰ যে এই কষ্টখিনিলৈ যৎকিঞ্চিত হ'লেও কিছু এটা সাফল্য আনিব পাৰিছোঁ, তাতেই মই নিজকে ধন্য মানিছোঁ। ইয়াৰোপৰি বৃহত্তৰ অঞ্চলবাসী ৰাইজকো তেওঁলোকৰ মৰম সহাশিসৰ বাবে তেওঁলোকৰো কৃতজ্ঞতা স্বীকাৰ কৰিবই লাগিব। ঠিকে আছে, ভাল লাগিল। জোনাকৰ পিতৃ মাতৃৰ প্ৰতি আৰু শিক্ষাগুৰুৰ প্ৰতি যি শ্ৰদ্ধা, আচলতে এইখিনি সকলোৰে বাবে লাগে। আমাৰ এটা কথা আছে, শ্ৰদ্ধা যত্ন যদি স্যাতাং মেধয়া কিং প্ৰয়োজনম, তাবু ভৌ যদি ন স্যাতাং মেধয়া কিং প্ৰয়োজনম। যে যিকোনো এটা বিষয় আয়ত্ব কৰিব লাগিলে শ্ৰদ্ধা আৰু যত্ন এইটোৱেই প্ৰধানকৈ লাগে। বিষয়বস্তুৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব আৰু তাক আয়ত্ব কৰাৰ কাৰণে যত্ন থাকিব লাগিব। তো জোনাকৰ পৰা আমি এই গোটেইখিনি পাইছোঁ, জোনাকৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ। আৰু তেখেতৰ মাতৃৰ প্ৰতি আমিও কৃতজ্ঞ যে আমাক তেখেতে এনেকুৱা এজন সন্তান আমাৰ সমাজৰ কাৰণে তেখেতে আগবঢ়াই দিছে, প্ৰস্তুত কৰি দিছে। তেখেতকো আমি ধন্যবাদ জনাইছোঁ আৰু জোনাকৰ প্ৰতি আমি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।